গাঁৱৰ সকলোৱে জানে নিশা হ'লেই সেই বাঁহ বাৰীখন ভয়াল হৈ পৰে। হৰেণ নিশা ঘৰ আহি থাকোঁতে হেনো কাৰোবাক দেখা যেন পাইছিল। বাঁহৰ কোবত এন্ধাৰ হৈ থকা বাবে সি হেনো মুখখন ধৰিব পৰা নাছিল। এনেকুৱা লাগিছিল যেন এগৰাকী মাইকী মানুহ। সেইদিনাৰ কথা সি পিছদিনাখন পাহৰি থাকিল। দিনটো কাম কাজৰ মাজতেই পাৰ হ'ল। ৰাতিলৈ সেই দূৰৈৰ নামঘৰত ভোজ এখন আছে। দিনৰ কাম কাজবোৰ শেষ কৰি সি নামঘৰলৈ ওলাল সন্ধিয়া। নামঘৰৰ সকলো কাম কাজ কৰি শেষ হোৱা মানেই নিশা 10 মান বাজিছিল। আহোঁতেই গাঁৱৰ এজন লগৰীয়া ধীৰেনৰ লগত সি আহি আছিল। নিশা 11 মান বাজিছিল। ধীৰেনৰ ঘৰ আকৌ সেই বাঁহ বাৰীখন নোপোৱাৰ আগতেই পায়। আহি ধীৰেনে হৰেণক বিদায় দিলে। নিশা হ'লেই যেন বাঁহ বাৰীখন ভয়াল হৈ পৰে। আগুৱাই আহি হৰেণ সেই বাঁহ বাৰীখনৰ মাছ পাইছিলহে। তাৰ যে এনেকুৱা লাগিছিল তাৰ পিছে পিছে কোনোবা আহি আছে। বেছি মন নিদি হৰেণ আগুৱাই যাবলৈ ধৰিলে। আগুৱাই গৈ থাকোঁতেই যেন তাৰ কাণত পৰিছিল সেই কাৰোবাৰ কান্দোনৰ শব্দ। সকলো পাহৰি যেন হৰেণ সেই শব্দটো বিচাৰি দৌৰ মাৰিছিল বাঁহবাৰী মাছলৈ। বহুত বিচাৰিও যে সেই শব্দটো সি বিচাৰি পোৱা নাছিল। বাঁহবাৰীখনৰ মাজত সোমাই পৰাৰ লগে লগেই যে ভাহি আহিছিল এটা হাঁহি। সেই হাঁহিত হৰেণৰ গা নোম থিয় হৈ ৰৈছিল। বাহিৰলৈ যাবলগীয়া ৰাস্তাটো যে সি বিচাৰি পোৱা নাছিল। কোনফালে যাব, কি হ'ব, সেইবোৰ ভাবি যে তাক আমনি কৰিছিল। অলপ সময়ৰ পিছতে তাৰ কান্ধত যেন কোনোবাই হাত এখন থোৱা যেন পাইছিল সি। হৰেণে যে চিঞৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ মাত সেই বাঁহবাৰীৰ ভিতৰৰ পৰা যে ওলাই নাহিল। আজি 2 দিন পাৰ হ'ল, হৰেণৰ দেখা দেখি নাই। গাঁওবাসীৰ বাবে যেন আজিও ৰহস্য হৰেণৰ কি হ'ল।